নমস্কাৰ বন্ধু বান্ধৱীসকল, নিশ্চয় আপোনালোকৰ সকলোৱে ভাল। আজি আমি গৈ আছোঁ মাছৰ বজাৰলৈ। আমাৰ অংকিতা মোৰ লগত যাব, ওলাই আছে। চাওক এয়া চাওক, আমি দুয়োটাই গৈ আছোঁ এতিয়া। ব'লা, আমি এতিয়া দুয়োটাই গৈ আছোঁ। এয়া চাওক, আমি আহি আছোঁ মাছৰ বজাৰলৈ। এয়া অংকিতা চাগে আহি আছে মোৰ লগত। ব'লা ব'লা ব'লা, এয়া অংকিতা তল পালেগৈ গৈ পেলাই। আহি গ'লোঁ। ক'লৈ যোৱা কৈ দিয়া। পিতাই ঘৰত সোমাই মাছ বজাৰলৈ যাবা। ফাইনেলি আমি মাছৰ বজাৰ পাই গ'লোহি। এয়া মাছ ল'ম এতিয়া। বাকী আছে এইটো সৰু চাইজৰ এটা মাছ ল'বলৈ আহিছোঁ। চাওক, ইয়াৰ কাষৰ দোকানে আৰু এখন দোকানত আছে। এইখন কেঁকুৰা আপোনালোকে চিনি পায়নে? নিশ্চয় চিনি পায়। আৰু চিনি যিসকলে নাপায় মোক কমেণ্ট কৰি জনাব। এয়া ছাইডতে আছে শাক পাচলি বিক্ৰী কৰি আছে। এয়া চাওক আপোনালোকে, অংকিতাও আহিছে মোৰ লগত। দেখা পাইছে ভিডিঅ'টো, নিশ্চয় আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। আপোনালোকে মাছখিনি আহি পেলাই ধুনীয়াকৈ ধুই কৰি ল'লোঁ। মাছখিনি বনাবলৈ এতিয়া হেৰি কৰিছোঁ, নিমখ অলপ ঢালি দিছোঁ। নিমখ অলপ, হালধি অলপ দি দিয়া, পূৰা খাল মিহলি কৰি দিয়ে ধুনীয়াকৈ। হালধি দি আছে, চাই থাকক আপোনালোকে কেনেকৈ বনাই আছোঁ। এই হালধি পূৰা ৰাউণ্ড কৰি দিছোঁ। অ'কে, এতিয়া খাল মিহলি কৰি দিয়ে। খাল মিহলি কৰি আছে বৰ্তমান, প্ৰতি পিছতে খাল মিহলি কৰি আছে। চাওক, গোটেইখিনি মিহলি কৰি দি দিছোঁ। চাওক, ৰাউণ্ড কৰি দেখুৱাই দিছোঁ ধুনীয়াকৈ। অ'কে, এতিয়াকৈ মই ভাজি আছোঁ মাছখিনি। এতিয়া আপুনি এয়া চাওক, কেৰাহীত অলৰেডি গেছ দিছোঁৱে। জুইটো অলপমান বেছিকৈ দিছোঁ। শুকান কেৰাহী, তেল দিয়াই নাই বৰ্তমান, দি আছোঁ। চাই থাকক আপোনালোকে। আপোনালোকে মোক এটা কমেণ্ট কৰি জনাব, কেঁকুৰা হয়তো চিনি পায় আপোনালোকে সকলোৱে। মই ডেছক্ৰিপশ্যনত দি দিছোঁ কেঁকুৰাটো। কোনে কোনে চিনি পায় মোক কমেণ্ট কৰি জনাবচোন। আৰু তাৰ এদিন মই সোৱাদটো দি আছোঁ আপোনালোকৰ আগত, নহ'লে মাছটো ভাঙি যোৱাৰ সম্ভাৱনা থাকে। ধুনীয়াকৈ গৰমাই আছোঁ। আজি মাছৰ জুতিটো বনাই আছোঁ কিহৰ সৈতে? বিলাহী আৰু আলুমান ধুই আছে, দেখুৱাই আছোঁ মই। এই বিলাহী কাটি থৈ দিছোঁ। তাৰপিছত গৰম তেলখিনি হৈছে, তাত মই মাছ ঢালি দি দিছোঁ। এয়া হৈয়ে আছে, মাছ ঢালি দিছোঁ। আপোনালোকে চাই ধৰক, আৰু কিছুমান ধৰিব নেকি দি আছোঁ এতিয়া। চাইড পিচ সমান জোখত দি দিছোঁ। হৈ আছে, বতৰটো চাওক, আজি বহুত বেয়া বতৰটো। বৰষুণ পৰো হৈয়ে আছে, কি ক'ব। ঘৰটোৰ ওপৰৰ পৰাই দেখুৱাই পেলাই ভিডিঅ' বনাই আছোঁ। কি হ'ব, ডিউটিলৈ যাবলৈ হ'লেই আৰু ডিউটিলৈ যাব লাগিব। মই ভিডিঅ' এটা আপোনালোকৰ আগত দেখুৱাই থৈ যাম বুলি ভাবি আছোঁ, সেইটো কাৰণে ভিডিঅ'টো বনাই আছোঁ। চাই থাকক আপোনালোকে শেষলৈকে। এতিয়া লৰাই দিছোঁ। চাওক, এটা চাইড হৈছেহে, ধুনীয়া আছে। কিছুমান লৰাই আছোঁ এতিয়া। মাছটো ভাজি হৈ গ'ল আমাৰ। এতিয়া কেনেকৈ বনাই আছোঁ, তাৰ চব্জিটো বনাই আছোঁ, চাই লওক আপোনালোকে। কেৰাহীত যিখিনি তেল আছিলে সেইখিনি তেলকে দি দিছোঁ। তাতে পিঁয়াজ দি দিছোঁ। এতিয়া পিঁয়াজখিনি ৰংচৰ হৈ আছে। তাতে অলপ বিলাহী দিম, আদা নহৰু দি আছোঁ। এয়া ৰচুন আৰু আদা দিছোঁ, অলপ লৰাই দিছোঁ। এয়া বিলাহী অলপ দি দিছোঁ তাতে। অলপ নিমখ দিছোঁ, পৰিমাণ অনুসাৰে নিমখ দিছোঁ।
হালধি পাউডাৰ অকণ দি দিছোঁ। এতিয়া সাল মিহলি কৰি দিম গোটেইখিনি। গেছটো কম পৰিমাণে লৈ ল'ব জোখত। বিলাহীখিনি অকণমান গলি নোযোৱালৈকে অলপ ভাজি থাকিব লাগিব। তাৰপিছত মই আলু দিম। চাওক আমাৰ অংকিতা কি কৰি আছে? অংকিতা হা কি কৰি আছে? মেকআপ কৰি আছে। ফুলে মেকআপ কৰে? বাহ বাহ বাহ, এইটো কি কথা আকৌ? বাহ বাহ বাহ, এয়া সুন্দৰকৈ হেৰি হৈছে। তাতে আলু দি দিছোঁ। চাওক বিলাহীখিনি ধুনীয়াকৈ কমি গৈছে। আলু দিছোঁ, আলুখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। ভাজি ল'ব লাগিব ধুনীয়াকৈ, 2 মিনিটমান ভাজিব লাগিব নিশ্চয়। মিহলি কৰি দিছোঁ। চাওক আপোনালোকে টেষ্ট বনাই চাবচোন এবাৰ কেনেকুৱা লাগে, কমেণ্ট কৰি জনাব মোক, ভাল লাগে যদি। চাওক আলুখিনি ভাজি হৈছে, অলপ সিজিছে। বিচাৰিছোঁ আলুখিনি সিজিছে অলপ। তাতে আৰু অকণমান পানী অকণমান দি দিছোঁ, পৰিমাণ অনুসাৰে পানী অকণমান দি দিছোঁ। তাৰপিছত 5 মিনিটমান আমি ৰখাব লাগিব পুনৰ। পানী অকণ ধৰিছে। গৰম পানী দিব আপোনালোকে, টেষ্টটো বেছি হ'ব। পৰিমাণ অনুসাৰে পানী দিছোঁ। চাওক আমি মাত্ৰ 2জন মানুহে খাম, 2-3জন মানে। পৰিমাণ অনুসাৰে পানী দিছোঁ। বেছিকৈ পানী দিলেও সোৱাদটো বেছি নালাগিব। পৰিমাণ অনুসাৰে সেইটো কাৰণে কৈছোঁ, পানী দিব আপোনালোকে। এনেকৈ হৈ গৈছে। এতিয়া তাত মই মাছ দি আছোঁ। চাই থওক আপোনালোকে, মাছ দিলে হৈ গ'ল আৰু। মাছ দিয়া হৈ গৈছে। ঠিক আছে, ধুনীয়াকৈ অকণমান লৰাই দিছোঁ মাছখিনি। অকণমান মছলা দিছোঁ তাতে, মছলা অকণ দি দিছোঁ। জিৰা পাউডাৰ অকণ দি দিছোঁ তাতে। জিৰা পাউডাৰ অকণ ছটিয়াই দিছোঁ। চিলি পাউডাৰ অকণ ঠিক আছে। অকণমান গৰমাই আছোঁ এতিয়া। চাওক ফাইনেলি হৈ গৈছে। এতিয়া চাওক চাওক, এয়া সুন্দৰ হৈছে, ধুনীয়াকৈ। চাওক খাই বহুত টেষ্টি লাগিব। আপোনালোকেও চাব, চেষ্টা কৰি এবাৰ, সুন্দৰ লাগিব। আলুৰ লগত মাছৰ জোল, আলু আৰু বিলাহী, বাকী একো নাই। চাব মাছ এতিয়া বনাই হৈ গ'ল। ভাত খাম এতিয়া অলপ পিছতে। ঠিক আছে, ধন্যবাদ আপোনালোকলৈ ভিডিঅ'টো উপভোগ কৰাৰ কাৰণে। এতিয়া এনেকুৱা ধৰণৰ পুনৰ নতুন এটা ভিডিঅ' লৈ পুনৰ আহি আছোঁ আপোনালোকৰ মাজলৈ। ধন্যবাদ। জয় আই অসম।